নমস্কাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ইমান দিন ধৰি দৰমহা বৃদ্ধিৰ দাবীৰে যি ধৰ্মঘট আন্দোলন কাৰ্যসূচী চলাই আহিছিল, সেই আন্দোলন কাৰ্যসূচী আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত স্থগিত ৰাখিছে। কিন্তু পৰৱৰ্তী সময়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব তাৰে ওপৰত আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই গুৱাহাটীৰ লতাশিলত এখন সভা আহ্বান কৰিছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বান্ধৱীয়ে সহায় সহযোগিতা কৰাৰ বাবে আপোনালোকলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো 4 নৱেম্বৰত আমি সিদ্ধান্ত কৰিছিলোঁ মাননি বৃদ্ধিৰ কথা। আমি সকলোৱে জানো 17 চনৰ 5 জানুৱাৰীৰ পৰা ধাৰাবাহিক 1 বছৰ আমি আন্দোলন কৰিছোঁ। এই আন্দোলনৰ ফলত আমাৰ দাবী আছিল 8টা দাবী। এই দাবীত এককালীন সাহায্যৰ লগতে এই মাননি বৃদ্ধি। 17 চনৰ পৰা এককালীন সাহায্য ল'বলৈ সক্ষম হৈছোঁ, কিন্তু মাননি বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰে মানি লোৱা নাছিল। সেইকাৰণে বহুকেইবাৰ আলোচনা সংগ্ৰাম কৰি আমি আহিছোঁ। তথাপিও আমাৰ এই মাননি বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা কৰা নাছিল। সেয়ে লৈ আমি এই অসহযোগ আন্দোলনত আমি নামি পৰিছিলোঁ। আমি কাৰ্যসূচী কৰিছোঁ। আমি আমাৰ দাবী উত্থাপন কৰি আমি সজোৰে প্ৰস্তাৱ উত্থাপন কৰি আমি আগুৱাই গৈছিলোঁ। 17 চনৰ পৰা যেতিয়া আমি আন্দোলনত আছিলোঁ, আমি সকলোৱে জানো 5 জানুৱাৰী আমি সঞ্চালক কাৰ্যালয়ত আমি আৰম্ভ কৰিছোঁ। 8 তাৰিখলৈকে আমি দীঘলী পুখুৰীত পানী লৈ মাৰিছিল। 8 ছেপ্টেম্বৰ আমি দিছপুৰ তাতে আমি ধৰ্ণা দিছিলোঁ। তাতে আমাৰ সদস্য বান্ধৱীসকলক সহযোগিতা আগবঢ়াইছিল। তেতিয়া সঞ্চালক মহোদয় আছিল মীনাক্ষী সুন্দৰম। তেখেতক 45 মিনিট আমি ৰাজপথত খাৰা কৰাইছিলোঁ। সেই সময়ত এই এককালীন সাহায্য এতিয়া ল'বলৈ সক্ষম হৈছোঁ। কিন্তু মাননি বৃদ্ধিৰ প্ৰস্তাৱ আজিলৈকে ঘোষণা নকৰা আমি তাৰ পিছতে 17 চনৰ পিছত 23 মাহ আমি কৰোণা কালত আমি সকলো সমগ্ৰ ভাৰতবৰ্ষতে আমি 23 মাহ কৰোণা কালতে আমি ব্যস্ত হৈ থাকিলোঁ। সকলোৱে আবদ্ধ হৈছিলোঁ। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই ঘৰে ঘৰে গৈ খাদ্য বিতৰণ কৰিছোঁ, ওজন লৈছোঁ, ৰিপৰ্ট দিছোঁ, কৰোণাৰ বেজী লৈছে নে লোৱা নাই এই ক্ষেত্ৰত গোটেইখিনি কৈছোঁ। গোটেইখিনি ৰিপৰ্ট আমি দিছিলোঁ। কৰোণাৰ সময়ত কাম কৰাৰ বাবে 500 টকা দিম বুলি কৈছিল, সেইটোও নিদিলে আমাক চৰকাৰে। মাননি বৃদ্ধি কৰি দিম বুলি ক'লে সেইটোও নকৰিলে। তাৰপিছত অধৈৰ্য হৈ আমি 2023 চনৰ 17 মাৰ্চৰ পৰা আমি পুনৰ আন্দোলন আৰম্ভ কৰিছোঁ। চচলত বৰ্তমানৰ চৰকাৰে বনাই দিয়া এটা ধৰ্ণাস্থলীত আমি চচলত 17 মাৰ্চত আন্দোলন কৰিলোঁ। 10 জুলাইত আমি দাবী দিৱস সৰ্বভাৰতীয় ফেডাৰেশ্যনৰ আহ্বান মৰ্মে দাবী দিৱস পালন কৰিছোঁ। তাৰপিছত কেইবাৰ লাইনেও আমি আন্দোলন সংগ্ৰাম কৰিছোঁ। চিআইটিয়ে আহ্বান জনোৱা যৌথ আন্দোলনতো আমি সহযোগিতা আগবঢ়াইছোঁ। গতিকে বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে সেয়া আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।